ঋতু কোঁৱৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আমাৰ সকলোৰে হৈ তেখেতক শ্ৰদ্ধা যাচিবৰ বাবে। ইয়াৰ পিছতে আমি প্ৰতাপ মোহন ডাঙৰীয়াক আদৰ যাচিব বিচাৰিছোঁ আমাৰ সকলোৰে হৈ স্নিগ্ধা বৰুৱাই তেখেতক বিহুৰ বতৰত আহিব গামোচা দিবলৈ ঢোলৰে চাপৰত নাচিবানে খুৱালে সঁচাকৈ। নমস্কাৰ বন্ধুসকল, আজি ধেমাজি দিছামুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ সংখ্যক মহাৰাজা জয়ন্তীত আমি উপস্থিত আছোঁ। আজি এই ধেমাজি দিছামুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মানং বিজয়কুমাৰ ডাঙৰীয়ানী আমাৰ ওচৰত উপস্থিত আছে আৰু তেখেতে আজি এই ৭৫ সংখ্যক বন্তি প্ৰজ্বলনৰ অনুষ্ঠানত উদ্দেশ্য কৰি আমাৰ সাহিত্য অনুষ্ঠানসমূহকৈ দুআষাৰ বক্তব্য আগবঢ়াব। আমি সকলোৱে তেওঁ বক্তব্যটো শুনাম। আৰু আজি আমাৰ বিদ্যালয়ত যি মহাৰাজা জয়ন্তী অনুষ্ঠিত হৈছে, এই অনুষ্ঠানটি তেওঁলোকে যাতে এটা ভাল হুবহু ৰূপত প্ৰকাশ কৰে তাৰ বাবে আমি আশা ৰাখিলোঁ। লগতে মই এটা অনুৰোধ জনাইছোঁ, এয়া হ'ল বহুতো প্ৰাক্তন ছাত্ৰক আমি এই অনুষ্ঠানটোৰ বিষয়ে অৱগত কৰাব নোৱাৰিলোঁ। গতিকে তেওঁলোকক মই এই চেনেলৰ যোগেদি আমাক বেয়া নেপাবলৈ আৰু তেওঁলোকে ভৱিষ্যতে আমাৰ বিদ্যালয়ৰ সৈতে সদিচ্ছা ৰাখিবৰ বাবে Judika আৰু আমাৰ বন্ধু জুতিবাবু আছে ন জুতিদাৰ কাৰণে বাজেট হাসপাতালে যাব লাগে গান বনাইছে মই যেতিয়া গান বনাইছে জুতিকা ঘৰত মই ছবি
গৈছে মাজনী মাজনী ছবি গৈছে আৰু এই